চাগে মাতটো ভাঙি যাব সৰ্দি লাগি এটা মোৰ সৰ্দি কাম হয় নমস্কাৰ বিহু পিছতে 26 জানুৱাৰী দিনা লৈ গ'ল হেতু কাৰণে মোৰ সৰ্দি আমি এটা পদক্ষেপ হাতত লৈছিলোঁ শাৰীৰিকভাৱে যিবোৰ বিশেষ সক্ষম যিবোৰৰ মানে বিশেষ টেলেণ্ট আছে তেখেতসকলক ওলাই অনাৰ স্বাৰ্থত আমি 4জন সদস্যই এক উমৈহতীয়া প্ৰচেষ্টাত আমি এটা পদক্ষেপ লৈছিলোঁ পদক্ষেপ মানে সকলোবোৰ বিনামূলীয়াভাৱে আমি কৰি আমি এক বিশেষ আন্দোলন কৰিব খুজিছিলোঁ আন্দোলন মানে পৃথিৱীত যে তেওঁলোকো মানে সকলো কামৰ মানে যোগ্যতা আছে সেইবোৰ দেখুৱাবলৈ আমি এক পদক্ষেপ হাতত লৈছোঁ আমাৰ মাজত আছে যুৱ প্ৰজন্মৰ মানে মিডিয়াত বিশেষকৈ চৰ্চিত দিগন্ত নাথ আজি তেখেতক আমি এটা গান গাব দিলোঁ মই লিখিছিলোঁ সংগীত কৰিছে অঞ্জনে আৰু ভইচ নিহিত দাই আজি তেখেতৰ পৰা মনোভাৱ অলপমান জানিব বিচাৰিছোঁ মানে কি তেখেতে মানে গানটো গাই কেনেকুৱা পালে অলপমান যদি কোৱা ভাইটি কোৱা গানটো গাই মই মজা পাইছোঁ দেই সবতছে মজা পাইছোঁ মই আজি আৰু প্ৰথম অৱস্থাত তুমি গান ক'ত গাইছিলা প্ৰথম তুমি ক'ত গান গাইছিলা প্ৰথম একদম সবতছে প্ৰথম আমাৰ এখন স্কুল আছিলে লংকাত এই লংকা স্কুলত কি স্কুল মই পাহৰি থাকিলোঁ এই বাইদেউজনীয়ে মোক গাব দিছিলে তেতিয়াৰ পৰাই মই গান ষ্টাৰ্ট কৰিলোঁ তাতে গালোঁ তাৰপিছত মোক স্কুলখনত বাইদেৱে বহমপুৰত নাম লগাই দিলে চিনাকি কৰাই দিছে চবকে সেই তাৰ পিছৰ পৰাই ছাৰহঁতে মোক আগবঢ়াই লৈ যায় দেউতাই প্ৰগ্ৰামত লৈ যায় সেই তেনেকৈ তুমি যে চকুৰে নেদেখা তোমাক কোনোবা হাঁহে নেকি নাই মানে কি তেখেত ধৰা হ'ল তোমাক এনেকুৱা এটা প্লেটফৰ্ম মানে প্ৰথম অৱস্থাত কোনে দিলে মানে গান গোৱাৰ যিটো তোমাৰ এটা মঞ্চ তোমাক ৰেকৰ্ডিং কৰা ৰেকৰ্ডিং নহয় আৰম্ভণি মোক এনেকে প্ৰথমে মই সেইটোৱে কৰিছোঁ বাইদেউহঁতৰ লগত স্কুলত তাৰপিছত আকৌ এইটো নগাঁৱত কৰিছোঁ পিছত তেনেকে হ'লোগে আৰু এতিয়া মিডিয়াত যে তুমি আহিলা তুমি যে আসাম টক চক DY 3 তুমি কেনেকৈ চান্স পালা কেনেকৈ ছাৰহঁতে কৰি দিছে ভিডিঅ' পঠাইছে নিউজ লাইভলৈ নিউজ লাইভত তেনেকে মানুহে দেখি তেনেকে মোক মাতিছে তুমি প্ৰথম অৱস্থাত তুমি কোনজন সাংবাদিকৰ মানে নেতৃত্বত তুমি প্ৰথম অৱস্থাত তুমি গান গাইছিলা প্ৰথম অনুপম চক্ৰৱৰ্তী মানে যিয়ে নহওক অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াই এটা বিশেষ আন্দোলন গঢ়ি উঠিছিল আমি তেখেতক সহায় কৰিছিলোঁ এই ক্ষেত্ৰত আৰু অনুপম দাকো মই মানে নিজাকৈ ফোন কৰি কিনে মই নাম্বাৰ লৈছিলোঁ দিগন্তহঁতৰ মোৰ এইটো হ'ল প্ৰথম গান এওঁলোকৰ বাবে তাৰপিছত আৰু এটা আছে আমাৰ চাহিদে গাব মংগলদৈৰ ল'ৰা হয় চাহিদক তুমি চিনি পোৱা হয় পাওঁ তোমাৰ লগত কেনেকুৱা বন্ধুত্ব ডিউবাইত মই যেতিয়া গৈছিলোঁ তেতিয়া চিনি পাইছোঁ তোমাৰ বকুলৰ লগত কেনেকুৱা সম্পৰ্ক বকুল দাকো ডিউবাইতে পাইছোঁ এতিয়া তুমি যে গান মানে কি বুলি কয় সুন্দৰ কণ্ঠ তোমাৰ সেই সুন্দৰ কণ্ঠটো তুমি সদায় মানে বজাই ৰাখিবানে গান গাবানে তুমি সদায় যদি তোমাক যদি মই আকৌ মাতো তুমি আহিবানে নিশ্চয় তুমি কোৱা সম্ভাৱিক কিবা গানটোৰ সম্পৰ্কত কি কম মই গানটো কোৱা কোনে লিখিছে কি কোনে সংগীত কৰিছে এইটো আপোনালোকে কৰিছে গানটো গাইতো মই ভাল পাইছোঁ মই কৈছোঁ তুমি যদি দুলাইন গাই দিয়া ইয়াত গাই দিয়া কবিতা লগা তোমাৰে কথাবোৰ সুৰেৰে সজাই তোলা না কলিজাৰ ভাষাবোৰ কলিজাৰ কাৰেঙত তোমাৰে ছবি অভিমানী হৃদয়ত তোমাৰ সঁহাৰি কবিতা লগা তোমাৰে কথাবোৰ সুৰেৰে সজাই তোলা না কলিজাৰ ভাষাবোৰ আৰু অন্তৰটো কাষৰতে আহি দিয়া পলস হাৰি লবানে বুকুতে মোক গৈ সাৱটি কাষৰতে আহি দিয়া পলস
বুকুতে মুগৈ সাৱতি লবানে বুকুতে ঐ মুকে সাৱতি কবিতা কবিতা লগা তোমাৰে কথাবোৰ সুৰেৰে সজাই তোলা না কলিজাৰ ভাষাবোৰ এতিয়া যিখন তোমাৰ দেউতাক আছে আমি অলপ দেউতাকৰ পৰা অলপ জানিব বিচাৰিম তাৰ প্ৰথম গানৰ আৰম্ভণি আছিলে আমাৰ লংকাজান পঞ্চায়তৰ ছেক্ৰেটাৰী এজন আছিলে তেখেতে আমাক সৰুতে তাক দেখা পাইছিলে 3 বছৰ বয়সতে তেখেতে দেখা পাই ক'লে যে তেওঁতো কণ্ঠটো ভাল গতিকে আপুনি পাৰিলে তাক অকণমান বাহিৰলৈ উলিয়াই নিয়াৰ চেষ্টা কৰক তেতিয়া মই বোলো তেনেকুৱা মোৰ হাতত সুবিধা নাই এতিয়া আমাৰ কটকী বাইদেউ বুলি পেলাই বিঅ' অফিচত তেখেতে কাম কৰে তেখেতক লগ পালোঁ তেখেতে আমাৰ ল'ৰাটোক মানে প্ৰথম প্ৰগ্ৰামটো কৰাইছিলে লংকাত যেতিয়া গানটো ভাল হৈছিলে তেখেতে সাহ দিছিলে তেতিয়া তেখেতৰ সাহতে আৰু ল'ৰাটো মানে আহি ব্ৰহ্মপুৰ স্কুলত আমি চিনাকি হ'লোঁ ব্ৰহ্মপুৰ স্কুলৰ ছাৰসকলক লগ পাই তাতে মই এডমিশ্যন দিলোঁ এডমিশ্যন দিয়াৰ পিছতে আমাৰ দীপেন ছাৰ বুলি কয় তেখেত আৰু ৰুদ্ৰ বৰা তেখেতলোক দুয়োজনৰ অশেষ চেষ্টা বৰ্তমান ল'ৰাটো এইখিনি পাইছেহি আৰু তেখেতক এই মানে মিডিয়া সংবাদ জগতলৈ প্ৰথম সেই দীপেন ছাৰেই মানে এই গম পালে পাই তাতে আমাৰ নগাঁও সাংবাদিক যিকেইজনৰ লগত চিনাকি আছিল তেখেতলোকে ক'লে যে নিশ্চয় আমি অনুপম দাৰ লগত যোগাযোগ কৰোঁ কৰি পেলাই আমি পাৰিলে তাক আকাশ সুব্ৰমণৰ প্ৰগ্ৰামটো কৰাম ফোন কৰি কথা বতৰা পাতি পেলাই প্ৰথম প্ৰগ্ৰামটো তাতে কৰিছেহি তাৰপিছতে আমাৰ নেপদাই সুখৰ সংজ্ঞা বিচাৰি নিউজ লাইভৰ সেই নেপদাই মাতিলে তাত প্ৰগ্ৰাম কৰিলে বৰ্তমান তেনেকৈ ষ্টেজে প্ৰগ্ৰাম কৰি আছে আৰু বৰ্তমান এতিয়া তাৰপিছত আপোনাৰ সৈতে চিনাকি হয় আপোনাৰ ওচৰ পালোহি আমাৰ এতিয়া এইখিনি আৰু মোৰ ক'বলগীয়া হয় ঠিকে আছে বাৰু বন্ধুসকল মানে এনেকুৱা প্ৰচেষ্টা আমি সদায় হাতত ল'ম এনেকুৱা শিল্পীসকলক আমি উঠাই আনিব চেষ্টা কৰিম আমাৰ প্ৰধান দায়িত্ব হ'ল এইসকল সংগীত শিল্পীক এইসকল গায়কক আমি যদি এখন সুন্দৰ মঞ্চ দিব চেষ্টা কৰোঁ তেতিয়াহ'লে অসমৰ সংগীতবোৰ বিজুতিৰে নহ'ব বৰ্তমান সংগীতত বহুত বিজুতিৰে গানে মানে কি প্ৰভাৱ পৰিছে তেনেকুৱা শিল্পীক বাদ দি যে এইসকল শিল্পীও যে অসমৰ সম্পদ হ'ব পাৰে অসমখনক যাতে চিনাকি দিব পাৰে এয়া আমাৰ প্ৰথম লক্ষ্য আৰু উদ্দেশ্য আৰু এওঁলোকৰ লগত সদায় থাকিম যেতিয়ালৈ জীয়াই থাকিম তেতিয়ালৈকে এওঁলোকৰ লগত সদায় আমি যুদ্ধ কৰি যাম এওঁলোকৰ যুদ্ধত আমিও অংশীদাৰ হ'ম এওঁলোকে প্ৰাপ্য পাবই লাগিব আৰু এওঁলোকৰ এই প্ৰাপ্যক আমি সদায় তেওঁলোকৰ হাতত ধৰি আমি সকলোৱে আগবাঢ়ি যাম আৰু এই গানটোৰ ভিডিঅ' সম্পৰ্কত যদি কোনোবাই আগ্ৰহী বন্ধু বান্ধৱীয়ে আমাক সহায় কৰিব বিচাৰে এওঁৰ ভিডিঅ' আমি এই গানটোৰ ভিডিঅ' মানে আমি কৰিম নিজাকৈ যদি কোনোবাই বন্ধু বান্ধৱীয়ে যদি আমাক সহায় কৰিব বিচাৰে এই ভিডিঅ'টো কৰিবলৈ তেন্তে মোক ইনবক্সত আপোনালোকে জনাব আমাৰ প্ৰধান লক্ষ্য হ'ল এনেকুৱা শিল্পীসমূহক আমি উঠাই আনি এখন সুন্দৰ মঞ্চ দিয়া আৰু তেখেতসকলক আমি এখোজকৈ আগুৱাই দিয়া যা নহওক প্ৰথম মই দিগন্তক ফোন কৰিছিলোঁ মোক দিগন্তই কৈছিলে যে দাদা মই নিশ্চয় গাম আৰু তেখেতে মোক ফোনটো কৰাৰ লগে লগে মোক কৈছিলে যে দাদা গানটো কেনেকুৱা হ'ব মই কৈছিলোঁ যে গানটো অলপমান ৰোমান্টিক টাইপ হ'ব সেই গানটোত মই তাক
মানে যিটো গাইড মই দি দিলোঁ, গাইডটো দিয়াৰ পিছত সি সেই ৰাতিৰ ভিতৰতে গানটো মুখস্থ কৰি মোক মানে তাৰে পৰৱৰ্তী দিনত ফোনত মোক শুনাই দিছিল। মই সঁচাকৈ সেই ল'ৰাজনৰ যিটো অক্লান্ত চেষ্টা, অক্লান্ত পৰিশ্ৰম, মই তাৰ সেই পৰিশ্ৰমত মই সদায় সমভাগী। মই সদায় মই তেওঁৰ লগত সদায় থাকিম। মই আজি আপোনালোকৰ ওচৰত মই মোৰ যিখিনি ক'বলগীয়া মই সেইখিনি ক'লোঁ। আৰু ভিডিঅ'টোৰ সম্পৰ্কত যদি আপোনালোকে আমাক সহায় কৰিব বিচাৰে তেন্তে আমি অতি সোনকালে ভিডিঅ'টোৰ কাম কৰিম। আমাৰ ভইচ ৰেকৰ্ডৰ আমাৰ নিৰ্দা আহিছে, নিৰ্দাৰ পৰা অলপমান যদি কিবা জানিব বিচাৰোঁ অলপ কওক। হেল্ল', ভাল লাগিছে, বহুত ধুনীয়া অভিজ্ঞতা আজি এটা। ভাইটিটোৱে যথেষ্ট ভাল গাইছে, আপোনালোকে শুনিব নিশ্চয় গানটো পিছত ৰিলিজ হ'লে। আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, এনেকৈ গান গাই থাকক আৰু আগুৱাই থাকক সেই কামনা কৰিছোঁ। ভালেই হ'ব। আমাৰ সংগীত কৰিছিল অঞ্জন জ্যোতি। অঞ্জন জ্যোতি বৰ্তমান উপস্থিত নাই, তেখেতৰ ঘৰত এখন বিয়া আছে। তথাপিও তেখেতৰ যিখিনি অক্লান্ত চেষ্টা, যিখিনি কষ্ট কৰিছে তেখেতক ইয়াৰ পৰা মই ধন্যবাদ দিছোঁ। শেষত মই দিগন্তৰ পৰা জানিব বিচাৰিম যে তুমি পৰৱৰ্তী সময়ত যদি গান গোৱা মই মাতিম তোমাক, আকৌ গান গাবলৈ মাতিম, বহাগত চাগে তোমাক মাতিম। নিশ্চয় তুমি আহিবা? নিশ্চয় আহিম। ঠিক আছে, এতিয়া আমি এৰিছোঁ, আকৌ লগ পাম পৰৱৰ্তী পৰ্যায়ত। আমি গানটো কেতিয়া মুকলি কৰিম কৈ দিয়া। গানটো আপুনি 7 তাৰিখে হয়, 7 ফেব্ৰুৱাৰীত মুকলি ৰিলিজ দিব। আপোনালোকে চাব, সকলোৱে চাব। হয়, তুমি কৈ দিয়া দৰ্শকে চাব, চবে মোৰ গানটো কেনেকুৱা হয় শুনিব। এতিয়ালৈ বিদায় মাগিছোঁ। আপোনালোকৰ সহায় সহযোগিতাৰে আমাৰ এই সংগ্ৰাম, আমাৰ এই আন্দোলন আমি চলাই নিম। এতিয়ালৈ বিদায়। অৰূপ বৰ্মন আছে, অৰূপ বৰ্মনৰ পৰা যদি কিবা জানিব বিচাৰোঁ। খুব ভাল গান, ভাল গাইছে ল'ৰাটো, সেয়াই আৰু এতিয়ালৈ বিদায়।